खुलुमबाय स्टुडिअ आं दायद' राजीब बसुमतारी मिसिं रावा गुदि फरायसालिनि सोलोंथाइ थाखोआव थिसनजानायाव जनाय ओनसोलनि मिसिं रायजोजों लोगोसे मिसिं हारिनि आफादफोरा रंजाखांदों। गोबाव समनिफ्रायनो आन्दोलन खालामनायनि उनाव आसाम सरकारा मिसिं रावखौ थांनानै थानायनि आरो जौगाखांहोनायनि थाग थियारि खालामो। मिथिनो मोननाय बायदिब्ला मिसिं आगम केबां 1972 मायथाइयाव दाजेननायनिफ्रायनो मिसिं आगम केबां आरो मिसिं माहारियारि आफादफोरनि दैदेननायाव आरो मिसिं रायजोफोरा मिसिं रावखौ सोलोंथाइ थाखोआव थिसननो दाबि खालामबोदोंमोन। गोबां नाजानायनि गेजेरजों मिसिं रावखौ 7 फेब्रुवारि 2022 खालि सावरायनायाव गुदि फरायसालिनि थाखोआव थिसनो। অসম চৰকাৰ আৰু জনগোষ্ঠীয় সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ লগত আলোচনা হয় আৰু সেই আলোচনাৰ দিনটোত অসম চৰকাৰৰ এটা স্থিৰ সিদ্ধান্তলৈ আহে যে মিচিং ভাষাটো এতিয়া প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে মিচিং অধ্যুষিত অঞ্চলসমূহৰ যিবিলাক প্ৰাথমিক বিদ্যালয় আছে এই প্ৰাথমিক বিদ্যালয়বিলাকত চলোৱাৰ ব্যৱস্থা কৰিছে বুলি অসম চৰকাৰে ঘোষণা কৰিছে। আৰু তাৰ কাৰণে আজি আমি ইয়াত যিমান মিচিং গাঁও আছে মিচিং অধ্যুষিত অঞ্চল যিমান আছে সেই অঞ্চলবিলাকত আমি আজি অসম চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে আমি নতুনকৈ মিচিং ভাষাটো শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰাৰ কাৰণে তাক আদৰণি জনোৱাৰ প্ৰস্তুতি আজি আমি কৰিছোঁ আৰু সেইমতে ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে। আৰু আজি এই সুযোগতে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মিচিং ভাষাটোক এটা শিক্ষাৰ মাধ্যম হিচাপে চলাবৰ কাৰণে তেওঁলোকে স্বীকৃতি দিছে। কিন্তু আজি তাৰিখলৈকে আমি আমাৰ হাতলৈকে অসম চৰকাৰৰ যিটো নটিফিকেশ্যন আছে এই নটিফিকেশ্যনটো আহি পোৱা নাই। যদিও অসম চৰকাৰে যেতিয়া ঘোষণা কৰিছে তেওঁলোকে আলোচনা কৰাৰ পাছত যেতিয়া ঘোষণা কৰিছে আমি এইটো সঁচা বুলি আমি ধৰি লৈছোঁ আৰু সঁচাই বাস্তৱ। গতিকে অসম চৰকাৰক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু তাতে আমি এতিয়া এটা কথা লক্ষ্য ৰাখিব লাগিব যে আজি আমি ইয়াত ফূৰ্তি কৰিছোঁ, আনন্দ কৰিছোঁ, ভাষাটো শিক্ষাৰ মাধ্যম হিচাপে চলিব, আমাৰ কাৰণে খুব ভাল লাগিছে, ভাল কথা। কিন্তু আমি মিচিং মানুহ হিচাপে অকল আনন্দ উল্লাস উৎসাহ আদি কৰাটোতে আমি সীমাবদ্ধ ৰাখিব নালাগিব। এতিয়াৰ পৰা আমাৰ উঠি অহা চামৰ যিসকল শিক্ষিত যিসকল চিন্তা চৰ্চা কৰিব পাৰে তেখেতসকলৰ এটা দায়িত্ব বাঢ়িছে যে মিচিং ভাষাটো এতিয়া নতুন ভাষা হ'ব। অনুষ্ঠানবিলাকত এটা নতুনকৈ শিক্ষাৰ মাধ্যম হিচাপে এইটো চলাবলৈ আৰম্ভ কৰিব। কিন্তু আমি কিমান প্ৰস্তুত, আমি কিমান পাঠ্যপুথি প্ৰস্তুত কৰিছোঁ, আমাৰ শব্দ ভাণ্ডাৰ কিমান আছে, শব্দ ভাণ্ডাৰ যথেষ্ট আছে, কিন্তু লিখিত ৰূপত ডিকশ্যনাৰীৰ ৰূপত এতিয়ালৈকে ভালকৈ হেৰি হোৱা নাই। সেইকাৰণে আমি ভাবিছোঁ ইয়াত উঠি অহা যিমান আহিছে, জনা বুজা ল'ৰা যিমান আহিছে, ডেকাচাম আছে, শিক্ষিত লোকসকল আছে, তেওঁলোকক মোৰ ফালৰ পৰা এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে অকল আনন্দ উল্লাসতে সময়টো অতিবাহিত নকৰি আজি তাৰিখৰ পৰা আমি এটা প্ৰতিজ্ঞা ল'ব লাগে যে আমি মিচিং ভাষাটো সৰ্বতো প্ৰকাৰে উন্নতি কৰিবৰ কাৰণে যথোপৰিমাণে চেষ্টা কৰিম। আৰু এটা শব্দ হ'লেও আমি মিচিং ভাষাৰ শব্দ ভাণ্ডাৰলৈ এটা শব্দ হ'লেও আমি উপহাৰ হিচাপে আগবঢ়াম। এনেকুৱা ধৰণৰ আৰু বিভিন্ন ধৰণৰ সাহিত্য আছে, কবিতা আছে, প্ৰবন্ধ আছে, এইবিলাক লিখা মেলা কামবিলাক এতিয়াৰ পৰা আৰম্ভ কৰিব লাগে সকলোৱে। বিশেষকৈ আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰক ধন্যবাদ জনাইছোঁ। আৰু অসম চৰকাৰে যে আমাক মিচিং ভাষাটোক শিক্ষাৰ মাধ্যম হিচাপে আমি LP স্কুলৰ পৰা ধৰি ME স্কুললৈ যি ভাষাটো আমাক শিক্ষাৰ মাধ্যম হিচাপে ছাবজেক্ট হিচাপে পঢ়ুৱাব বিচাৰিছে তাৰ কাৰণে আমি মিচিং জাতীয় সংগঠন হিচাপে আমাৰ 6টা আমাৰ জাতীয় সংগঠন আছে, একেলগে আমি আনন্দৰে আজি বন্তি প্ৰজ্বলন কৰি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। गोजोनथाव खौरां आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।